উন্নয়নৰ পৰা বঞ্চিত হৈ আছে, সেই ৰাইজে উন্নয়ন পাব তেনেকুৱা এটা অনুভৱ হৈছিলে। কিন্তু চাওঁতে 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 17 বছৰ পাৰ হৈ গ'ল। এই BPF চৰকাৰে না বড়োৰ কাৰণে কিবা, না অসমীয়াৰ কাৰণে কিবা কৰিলে, না ৰাজবংশীৰ কাৰণে কিবা কৰিলে, না বঙালীৰ কাৰণে কিবা কৰিলে, কোনো জাতি জনগোষ্ঠীৰ কাৰণে এই BPF দলে একো কাম কৰিলে। আৰু সেইকাৰণে যোৱা নিৰ্বাচনত UPPL দলক ভোট দিছে, BJPক ভোট দিছে। আৰু ইয়াৰ পিছত আজি এই কাউন্সিলত UPPLৰ চৰকাৰ চলি আছে। আৰু আজি আমি UPPL চৰকাৰ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লৈ চৰকাৰত বহাৰ পিছত আমি সংকল্পবদ্ধ হৈছোঁ, যোৱা 17 বছৰত BPFে যি কাম কৰা নাই এই 5টা বছৰত আমি কৰিম। 17 বছৰে ৰাইজে ভূমিৰ পাট্টা বিচাৰি নাপালে চৰকাৰ গঠন কৰাৰ ভিতৰতে 5700 মানুহ ভূমিৰ পাট্টা প্ৰদান কৰা হ'ল। যোৱা 17 বছৰত থাৰ্ড গ্ৰেড চাকৰিবিলাকক লাখ লাখ টকা দি BPFৰ পৰা কিনিব লগা হৈছিলে। আমাৰ চৰকাৰ গঠন হোৱাৰ 1.5 মাহৰ ভিতৰত আমি 2006 দিছোঁ, কিন্তু 1 পইচাও ঘুষ লোৱা হোৱা নাই। আজি দুখীয়া গৰীব মানুহৰ যিবিলাক পৰিয়াল আছে, সেই পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকক বিনা পইচাত চাকৰি পাবলৈ সক্ষম হৈছে। এটা সময়ত কৈছিল চাকৰিবিলাক বড়োহে পাইছে, BPFৰ ঘৰৰ মানুহে পাইছে। হয়, অকল বড়োই পোৱা নাই, বিভিন্ন জনগোষ্ঠী এটা দুটা পাইছে, কিন্তু বেছিভাগ BPFৰ ঘৰৰ মানুহবিলাকে, পৰিয়ালৰ মানুহবিলাকে পাইছিলে। আৰু আমি এমাহ আগত যেতিয়া 2060 জন মানুহক এপইণ্টমেণ্ট দিছোঁ, তাত কোনো জাতি জনগোষ্ঠীৰ কথা চোৱা নাই। যোনে যোগ্য সিয়ে চাকৰিটো পাইছে, ইয়াত কোনো অসুবিধা হোৱা নাই। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, মই ক'ব বিচাৰিছোঁ, 3 মাহ আজি বড়োলেণ্ড চৰকাৰত থাকি মোৰ অনুভৱ হৈছে চৰকাৰে কৰিম বুলি ক'লে বহুত কাম কৰিব পাৰে, কিন্তু নকৰাকৈ হাত সাৱটি বহি থাকিলে ৰাইজে সদায় বঞ্চিত হৈ কাঞ্চিত হৈ থাকিব লগা হয়। আৰু সেইকাৰণে যোৱা 17 বছৰত না হাগ্ৰামা মহিলাৰী, না কমল সিং নাৰ্জাৰী, সেই মানুহবিলাকে নিজৰ লাভালাভৰ কাৰণে কাম কৰাৰ বাহিৰে ৰাইজৰ কাৰণে 1 কিঞ্চিতো উন্নয়নৰ কাম কৰা নাই। ৰাইজক ঠগাইছে কৰিছে। আৰু সেইকাৰণে আজি এই বিজনী অঞ্চলত দলে বলে ওলাই আহিছে। কিয় ওলাই আহিছে? কমল সিং নাৰ্জাৰীয়ে যদি ভাল কাম কৰিলেহেঁতেন আজি ইমান হাজাৰ হাজাৰ মানুহ আজি ইয়াত ওলাই নাহিলেহেঁতেন। কমল সিং নাৰ্জাৰীয়ে যদি বিজনী অঞ্চলৰ উন্নয়নৰ কাম কৰিলেহেঁতেন, অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰিলেহেঁতেন, ইয়াত ইমান হাজাৰ হাজাৰ মানুহ আজি ফণীন বড়োৰ মিটিঙত নাহিলেহেঁতেন। আজি ফণীন বড়োৰ মিটিঙত এই হাজাৰ হাজাৰ মানুহ ওলাই অহাটো এইটোৱে প্ৰমাণ কৰিছে কি বিজনী অঞ্চলত কমল সিং নাৰ্জাৰীয়ে ৰাইজৰ কাৰণে একো কাম কৰা নাই। হয় নে নহয় ৰাইজ? নংৰা নহয়? তো এই কাৰণে আজি আমাক পৰিৱৰ্তন লাগে। বড়োলেণ্ড চৰকাৰে আমাৰ মহিলাসকলৰ কাৰণে কিছুমান পলিচি আমি হাতত লৈছোঁ, যি মহিলাসকলে ইমান বছৰে